Hello everyone. আজি ভাবিলো আপোনালোকৰ লগত ৰেচিপি এটা শেয়াৰ কৰো। আজি নতুন ৰেচিপি এটা বনাবলৈ কাৰণে ট্ৰাই কৰিম বুলি ভাবিছো, জানো কেনেকুৱা হয়। আনৰ হাতৰ পৰাটো খাইছো কিন্তু নিজে বনাই খোৱা নাই। সো ট্ৰাই কৰি চাও। তিল মাটাৰৰ চাটনি। এয়া লৈছো তিল, তাৰ পিছত এয়া কেইটামান কেঁচা জলকীয়া লৈছো, পিয়াজ আৰু আদা নহৰু। আৰু লগত লৈ লৈছো এয়া মাটাৰখিনি মই দুটা হুইসেল লগালো। দুটা হুইসেল লগাওঁতেও নাজানো কেনে ইমান বেছিকৈ ভাঙি গ'ল, আৰু বেছি ভাঙি যাব নালাগে বাৰু, অকণমান টান হৈ থাকিলে যিহেতু ভাল। তাৰপিছত এতিয়া আদা নহৰুখিনি মই অকণমান থেতেলিয়াই ল'ম, এইটোত ভৰাই দিম। এতিয়া আদা নহৰুখিনি অকণমান খুন্দি লওঁ, বৰ বেছি মিহি নকৰিলেও হ'ব। তিলখিনি গ্ৰাইণ্ড কৰি লওঁ, গ্ৰাইণ্ডাৰ জাৰত ভৰাই লওঁ আৰু একদম ফাইন গ্ৰাইণ্ড কৰিম এইখিনি। এতিয়া তিলখিনি জাৰত ভৰালোঁ, এইখিনি এতিয়া গ্ৰাইণ্ড কৰি লওঁ বলক। তিলখিনি গ্ৰাইণ্ড কৰা হৈ গ'ল, এতিয়া এইখিনি উলিয়াই লওঁ। তিলখিনি খুন্দি ৰেডি কৰিলোঁ, একদম ফাইন গুড়া হৈছে। জানো আপোনালোকে দেখিবলৈ পাৰিছে নে নাই, ক'ব নাই পৰা। আৰু ৰাতি কৰা ভিডিঅ' আৰু তিলখিনি প্ৰথমতে ধুই মেলি শুকুৱাই অকণমান ভাজি লৈছোঁ। যেতিয়া মানে অকণমান পপ চাউণ্ড আহিব তেনেকুৱাতে মানে মই এইখিনি নমাই লৈছোঁ। আৰু গুণগুণে বহুত হুলস্থুল কৰি আছে, আপোনালোকে মোৰ ভইচটো শুনিছে না ক'ব নোৱাৰি। এইখিনি একদম ফাইনকৈ পিচি লৈছোঁ, এয়া একদম গুড়া কৰি লৈছোঁ। আৰু তিলখিনি যে অকণমান গৰম হৈ থাকোঁতে পিচি ল'ব লাগে। তাৰপাছত এতিয়া মই কেৰাহীখন পাতি লওঁ। এতিয়া ইয়াত তেল দি দিলোঁ আৰু লগত দিম আদা নহৰু প্ৰথমতে, আৰু মই জলকীয়াখিনি গুড়া কৰি ল'লোঁ আৰু পিঁয়াজ কাটি ল'লোঁ এনেকুৱাকৈ সৰু সৰুকৈ। আদা আৰু নহৰু এয়া দিলোঁ। এতিয়া দিলোঁ জলকীয়া। বৰ বেছি ৰঙচুৱা নকৰোঁ, আমাৰ গুণগুণে বহুত গান গাই আছে দেই। এতিয়া দিম মাটাৰ। মই মাটাৰখিনিত নিমখ তেনেকৈ দিয়া নাছিলোঁ, তো নিমখ এতিয়া এড কৰিম। এয়া মোৰ মাটাৰখিনি অকণমান দেৰিলৈকে ভাজি ল'ব লাগে এনেকৈ। তাৰপিছতে তিলখিনি এড কৰিম, অকণমান এইখিনি ঢাকন দি দিওঁ। মই অকণমান পানীৰ সৈতে দি পালোঁ, পানী হ'ব নালাগে, পানী নহ'লে মানে ভাল। এতিয়া মই ইয়াত পিঁয়াজ কটাখিনি দি লওঁ। এই ৰেচিপিটো যে ঔটেঙাৰ লগত বেছি ভাল লাগে জানেনে। ঔটেঙা নাই, সেইকাৰণে মই ব্যৱহাৰ কৰিম নেমুৰ লগতো খাবলৈ ভাল। এয়া দিলোঁ পিঁয়াজ, অকণমান লৰাই লওঁ। তাৰপিছতে দিম তিলখিনি যিহেতুকে ভাজি লোৱা হৈছে আৰু গ্ৰাইণ্ড কৰি লোৱা হৈছে, সেইকাৰণে বেছি সময় নালাগে। দৰজাখন নাই খোলা, তুমি ক'লৈ যাবা? এতিয়া ৰাতিখন ক'লৈ যায়? সেয়া দি দিলোঁ ইয়াত তিল, আৰু গুণগুণে হেনো ওচৰতে জেঠাইক আছে, জেঠাইকৰ ঘৰলৈ যায়। অঁ এইজনী চব কেনেকৈ দিগদাৰী কৰি আছে, চব এইজনী। সেয়া ৰঙা ফুট লগাই লৈছে গুণগুণে। এইফালে চাই দিয়া, হাই কৈ দিয়া, হাই কোৱা। ক'ত যোৱানো? ক'ত? কি দৰজাখন বন্ধ আছে? কি দৰজাখন খুলি দিব লাগিব এতিয়া মই? হে, এতিয়া মই ইয়াত দি দিছোঁ নেমু। ইমানডোখৰ লৈ দিলোঁ, মই এনেকৈ চেপি দিছোঁ দেই। এতিয়া ইয়াত নেমু দিয়াৰ পাছত অকণমান লৰাই দিছোঁ। দেখিবলৈ বৰ এটা ভাল হোৱা নাই, জানো খাবলৈ কাৰণে কেনেকুৱা হয় ক'ব নোৱাৰোঁ দেই। ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিছোঁ এই বস্তুটো ঘৰত নিজে।
এইয়া মোৰ গৰমা গৰম তিল মাটাৰৰ চাটনি হৈ গ'ল। নিমখ দিয়াটো দেখাবলৈ কাৰণে পাহৰিলোঁ। নিমখ নিজৰ জোখমতে আপোনালোকে দি ল'ব। আৰু জ্বলাটো অকণমান বেছি হ'লে ভাল লাগে ইয়াত। আৰু ঔটেঙা হ'লে যে কথাই বেলেগ আৰু মানে। এতিয়া খাই চাওঁ কেনেকুৱানো হৈছে। গোন্ধটোতো বিৰাট টেম্পটিং গোন্ধ মানে। লোভৰ পানী পৰি গৈছেগৈ। চ' টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। একদম মজা। যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱাই হৈছে। এতিয়া যে এইখিনি মই ভাতৰ লগত খাম। মই এনেইতো ৰুটিৰ লগত খাবলৈ ভাল লাগে, আৰু মালা ৰুটিৰ লগততো কথাই বেলেগ। গোটেই ভাৱ ওলাই আছে এয়া। আৰু যদি কোনোবা নেপালী মানুহে চাই আছে, তেতিয়াহ'লে যদি কিবা ভুল হৈছে, আই এম ৰিয়েলি ভেৰি চৰি। আৰু যি আণ্টিসকলে মোক শিকাই দিছিলে ৰেচিপিটো, যদি তেনেকুৱা নাই হোৱা তেতিয়াহ'লে চৰি। কিন্তু খাবলৈ বিৰাট ধুনীয়া হৈছে, মজা লাগিছে খাবলৈ। নিজে বনাইছোঁ, নিজে কৈছোঁ দেই। লৈ ল'লোঁ মোৰ কাঁহীখন, আৰু এতিয়া খোৱা আৰম্ভ কৰোঁ। আপোনালোকে ভাবিব যে এইজনী কি ৰাতিখন টেঙা লৈ লৈছে, নাজানো আজি কি মন গৈছে মুঠতে। ইমান ঠাণ্ডাটো মানে এনেকৈ মাটাৰ চাটনি বনালোঁ, তাতে আকৌ নেমু ঢালিলোঁ। আকৌ এতিয়া নেমু এচকল লৈও লৈছোঁ লগত খাবলৈ কাৰণে। কেতিয়াবা কি মন যায় ক'বই নোৱাৰোঁ এয়া। আৰু গুণগুণে বহি লৈছে দেই এয়া খাবলৈ। ৰেডি নে? ৰেডি? খাবলৈ ৰেডি? চ' আজিৰ ভিডিঅ'টো ইমানতে আছিলে। বাই বাই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব। অ'কে, বাই বাই।